फैगौ लोकसभा बिसायख'थिनि थाखाय दरं उदालगुरि बियाबनि बिजाथि महरै बिपिएफ हानजाया कालाइगाव विधानसभा बियाबनि एमएलए दुर्गा दास बर'नि मुंखौ फोसावनायनि उनाव दिनै दुर्गा दास बर' बिथाङा गरेस्वराव बिसायख'थियारि फोसावदिंनायाव बाहागो लायो। गरेस्वर ओनसोलनि बिपिएफनि मावथि सोद्रोमाफोरजों लोगोसे गोबां रायजो राजा मददगिरिफोरा दुर्गा दास बर' बिथांखौ गोसो खुसियै बरायो। बिसायख'थियारि फोसावदिंनाय हाबाफारियाव बाहागो लानानै दुर्गा दास बर' बिथाङा खौरांगिरिनि सिगाङाव थांनाय 20 बोसोराव सासेबो एमपिआ मंगलदै एबा आथिखाल दरं उदालगुरि बियाबनि सिङाव मोनसेबो मुंख'जाथाव खामानि मावनो हायाखै होनना बुङो आरो फैगौ लोकसभा बिसायख'थियाव दरं उदालगुरि बियाबनि मोनफ्रोमबो हारिनि भटखौ बिपिएफ हानजाया मोननायजों लोगोसे एआइइउडिएफ हानजानि मदद मोननायनि मिजिं दं। कंग्रेस हानजानि मावथि सोद्रोमाफोरा बे समाव गुबुन बाथ्रा साननो लादों। बिथांमोननिबो बोर आं मोनगोन। बिटिसिनि जेंनानि अनगायैबो आसामनि हारियारि जेंना सुस्रांनायखौ गुबै जाहोन महरै लानानै बिपिएफ हानजाया आवगायलांगोन होनना ओरैबायदि बुङो। সঠিক পিরিয়ড আজি হঠাৎ যোৱাকালি ৰাতি গুৰেশ্বৰ আমাৰ ব্লক আৰু আমাৰ জিলা সভাপতি ডাঙৰীয়াক আমি জনাইছিলোঁ যে প্ৰথমে গুৰেশ্বৰৰ পৰা আৰম্ভ কৰিম আৰু আমি একেবাৰে সময়মতে গুৰেশ্বৰৰ পৰা আৰম্ভ কৰিছোঁ। আজি প্ৰথম গুৰেশ্বৰ, ইয়াৰ পিছত খৈৰাবাৰী, ঢেৰগাঁও, টংলা, কালাইগাঁও, মঙলদৈ, দলগাঁও, তাৰপিছত ৰৌতা আৰু শেষত একেবাৰে ওদালগুৰি আমি চুই যাবলৈ চেষ্টা কৰিম। সকলোৰে আশীৰ্বাদ ল'বলৈ মই চেষ্টা কৰিম আৰু মই ভাবোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি দুগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে দৰং ওদালগুৰিত মই আৰু কোকৰাঝাৰত কাম্পা বৰগয়াৰী, ৰাইজৰ যিটো সঁহাৰি দেখিছোঁ, ৰাইজৰ সঁহাৰি আৰু যোগাযোগৰ পৰা বুজিব পাৰিছোঁ এইবাৰ আমাৰ দুয়োগৰাকী প্ৰাৰ্থী বিজয়ী হৈ যোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। লগে লগে যিসকল ইয়াত এমপি হৈ আছে, বিশেষকৈ দৰং ওদালগুৰিত যোৱা 20টা বছৰ একেটা ৰাজনৈতিক দলৰ ইয়াত এমপি হৈ আছে, তেওঁলোকক ৰাইজে যদি ভাবে যে তেওঁলোক ভাল কাম কৰিছে তেওঁলোকক ভোট দিব আৰু যদি একোৱেই কাম কৰা নাই, আমাৰ চকুত, আমাৰ ৰাইজৰ চকুত কিন্তু 20 বছৰত এমপিসকলৰ কোনো ধৰণৰ দেশত ল'বলগীয়া কোনো এটা নাঙলৰ ছবিত ভোট আশা কৰিছোঁ। বিটিআৰৰ বাহিৰৰ সমষ্টি যিখিনি আছে বিধানসভাত তেওঁলোকক কেনেদৰে আমি বিটিআৰৰ বাহিৰত এইটো ধৰ আমাৰ আঞ্চলিক ৰাজনৈতিক দল, এইটো বিটিচিৰ ভিতৰতে নহয়, অসমক আঞ্চলিক বুলি ক'লে আমাৰ ষ্টেট লেভেলৰ যিহেতু আঞ্চলিক দল, আমাৰ সেইকাৰণে বাহিৰতো আমাৰ দলৰ প্ৰভাৱ যথেষ্ট আছে। ইতিমধ্যে বাহিৰত আপোনালোকে মিডিয়াটো দেখা পাইছে যে এআইডিএফে তেওঁলোকে এটা অল্টাৰনেটিভ বিচাৰিছিল, যদিও আনুষ্ঠানিকভাৱে তেওঁলোকে ঘোষণা কৰা নাই। তেওঁলোকে আমাক সমৰ্থন দিয়া বাবেই আমি আজি তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম। এআইডিএফৰ কৰ্মীসকলে যোগাযোগ কৰিছে। আনকি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী যিহেতু এসময়ত বিপিএফে সমৰ্থন দিছিল, তেওঁলোকক এসময়ত এআইডিএফে দিছিল, তথাপি তেওঁলোকে 20 বছৰ কংগ্ৰেছী বন্ধুসকলে কংগ্ৰেছক জিকাবলৈ চেষ্টা কৰিলে, তেওঁলোকে নোৱাৰিলে আৰু তেওঁলোকেও এটা অল্টাৰনেটিভ বিচাৰিছে যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী পৰাজিত কৰিবৰ কাৰণে আৰু মই ভাবোঁ তেওঁলোকৰো মই আশীৰ্বাদ পাম। কি ইছ্যু লৈ বিপিএফে ৰাইজৰ মাজলৈ যাব? আমাৰ ইছ্যু ইতিমধ্যে দলীয়ভাৱে ইছ্যু আমাৰ ওলাব। আমি আপোনালোকে কমিটমেণ্টেই কওক বা মেনিফেষ্টোৱে কওক, আমি দুই ধৰণে আমি বক্তব্য ৰাখিব লাগিব। এটা বিটিচিৰ বাহিৰত যিবিলাক সমগ্ৰ অসমৰ জাতীয় সমস্যা আছে সেইবিলাককো আমি এড্ৰেছ কৰিব লাগিব, কাৰণ জাতীয় সমস্যাবিলাক অসমৰ ভিতৰত বিটিচি, জাতীয় সমস্যাবিলাক আমাৰ কাৰণে সমস্যা। জাতীয় সমস্যাৰ বাহিৰেও বিটিচিৰ ভিতৰত নিজা বহু সমস্যা আছে যিবিলাক আজি আমাৰ এমপিসকলে তেওঁলোকে এড্ৰেছ কৰা নাই। তেওঁলোকে পাৰ্লিয়ামেণ্টত, ৰাজ্যসভা, লোকসভাত ক'তোৱে কোৱা নাই, সজোৰে দাঙি ধৰা নাই, যাৰ কাৰণে 20 বছৰ আগত যেনেকুৱা আছিল মঙলদৈ সমষ্টি, দৰং ওদালগুৰি আজি নামটো সলনি হ'লেও সেই একেই অৱস্থাতে আছে। মই ভাবোঁ যে আমি প্ৰতিনিধি হৈ যোৱাৰ পিছত এটলিষ্ট আমি পাৰ্লিয়ামেণ্টত এইবিলাক এড্ৰেছ কৰিম, ৰাইজে নিজৰ চকুৰে নিজৰ কাণেৰে দেখিব আৰু শুনিবলৈ পাব। মই অন্য দলৰ প্ৰাৰ্থীৰ সম্পৰ্কে ব্যক্তিগতভাৱে মোৰ একো ক'বলগীয়া নাই। আমি আমাৰ পজিটিভ কথা ক'ম, বিপিএফ দলৰ পজিটিভ কথা ক'ম আৰু ৰাইজে নিৰ্ণয় কৰিব তেওঁলোকে কি নিগেটিভ কাম কৰিছে, সেই ৰাজনৈতিক নেতা আৰু দলবিলাকে কি নিগেটিভ কাম কৰিছে তাৰ ওপৰতেই মই ভাবোঁ ৰাইজে বুজি পাব। কাৰণ যদি গুৰেশ্বৰত একো পোৱা নাই,
ৰঙিয়াত যদি একো পোৱা নাই আমাৰ কালাইগাঁৱত যদি একো পোৱা নাই ভেৰগাঁৱত যদি একো পোৱা নাই তেতিয়াহ'লে ক'ত পাইছে গতিকে তেওঁলোকেই যদি কয় যে একো পোৱা নাই তেওঁলোকে তেনেকুৱা মানুহক প্ৰত্যাখ্যান কৰিব আৰু যদি তেওঁলোকে ভাবে যে BPFৰ প্ৰাৰ্থী হিচাপে মই পাৰিম তেওঁলোকে মোক চইচ কৰিব চইচ ৰাইজৰ ওচৰত এৰিছে नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो सोलिफु फोरोंसालि बलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नाम्बाराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157 बेंटल काराटे एकाडेमिनि थाखाय 9678041226 बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नाम्बाराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंग'थि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो।